আগতেতো এইবোৰ কাম কৰিব নালাগে, ঘৰত পাঁচ ছজনী বাই ভনী আছিল। এতিয়া আকৌ উপায় নাই নহয়, মানুহজনীক অকণমান তেল মাৰিবৰ কাৰণে, হাল লগাবৰ কাৰণে এইবিলাকো কৰিব লগা হৈছে। নহ'লেতো আৰু সোধাই থ'বগৈ বোলে ঐ বহি বহি খাবলৈ আহিছে, ইখন সিখন কৰিবলৈ মন নাই। বাৰু যিয়ে নহওক, এই কাম কৰি থাকোঁতে কথা এটা মনত পৰিল। নমস্কাৰ, মই পল্লৱ নাথ। আপোনালোকৰ অনুৰোধত মই আজিকালি এইবিলাক ৰিলছ নে কি বনাবলৈ ওলাইছোঁ, গতিকে আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ দেই। কথাটো হ'ল এনেকুৱা, শেষলৈকে চাব আৰু ভিডিঅ'টো, আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। কথাটো মনত পৰিছে, শুনক। আজি প্ৰায় 7-8 বছৰ আগতে গুৱাহাটীলৈ আমাক ভাওনা এখন মাতিলে। ভাওনাখন অকস্মাতে 2-3 দিনত সম্পূৰ্ণ ঠিক কৰিব লগা হ'ল। ঠিক কৰিব লগা হোৱাৰ লগে লগে আমি তাত গৈ পালোঁ, ভাওনা লৈ গ'লোঁ। বিশেষ কিবা এটা আছিল গীতা মন্দিৰত, লৈ গ'লোঁ। এজনৰ তামাম অসুখ হ'ল। গৈ থাকোঁতেই গাড়ীত 7-8 বাৰমান বমি কৰি ভীষণ জ্বৰ। সময়ত দ্ৰৌপদী দ্ৰৌপদী ৰজাই নাই, কিনো কৰিম। মোৰে সেই বন্ধু এটা আছিল, সি ক'লে মোৰ ভাগিনটোক দে, মোৰ ভাগিনটোৱে ৰজা গাব পাৰে নহয়। বোলো হেৰৌ তোৰ ভাগিনীয়ে হ'ল বুলিনো তহঁতৰ ঘৰ বংশতে গোটেইকেইটা ভাল ভাল ভাও থাকিবনে? আৰু তোৰ দেখোন সেই ভাগিনীয়েতো এই মালদহীয়া আমটোৰ নিচিনা, তাৰ মুখখন এফালে বেকা। তোৰ দ্ৰৌপদী ৰজা ইমান গুৰুত্বপূৰ্ণ চৰিত্ৰটো, তোৰ সেই মালদহীয়া আমটোৰ নিচিনা মানুহটোক কেনেকৈ দিবি? তাতে আকৌ ৰজাৰ ভাও। সি ক'লে সেই মূৰ্খ, এইবিলাক ধৰিব নোৱাৰে নহয়। বোলো কেনেকৈ? দ্ৰৌপদী ৰজাটো অকণমান বুঢ়া বয়সৰ দেচোন। তাৰ মুখখন সোঁফালেহে বেকা, বাওঁফালে কেফিয়া এটা লগাই দিবি, কোন হৈ থাকিব, কোনে গম পাব? মোৰ তোৰ কম বুদ্ধি নহয়। হয়তো ভাবি চালোঁ, সোঁফালে বেকা, বাওঁফালে যদি কেফিয়া এটা লগাই দিয়ে, মানুহেনো কি ধৰিব? তাতে আকৌ মুকুতে চুকুতে থাকিব। হ'ব দে চলিব। তাৰপিছত সময়ত আৰু তাক পূৰা মেকআপ চেকআপ দি উলিয়াই দিলে। তাৰপৰা সেই জোংটো বিচাৰি ফুৰোঁতেই গ'ল। আৰু ভাওনাত তাক জোং বিচাৰি নাপালোঁ আৰু, বুজিছে? এইটো কথাটো এতিয়া কাম কৰি থাকোঁতেহে মনত পৰি আছে। হাঁহিও উঠি আছে। পাৰিলে আপোনালোকেও হাঁহক দেই। ধন্যবাদ।